স্বৰচিত কবিতা পাঠেৰে মই লতিকা ডেকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কবিতাৰ শিৰোনাম লকডাউন। বিশ্বজুৰি মাথো এটাই শব্দ, কৰোনা। দিগ্বিজয় দেশবোৰো দেখোন আজি মূক মৌন। চাৰিওফালে কেৱল আতংক, ত্ৰস্তমান জনতা। উশাহ ল'বলৈ সময় নোহোৱা ব্যস্ততাৰ সাজযোৰ সলুকাই পৃথিৱী এতিয়া মৌন। চাৰিওফালে নিস্তব্ধতা, মৃতদেহৰ নীৰৱতা। হাহাকাৰ নকৰিবা বন্ধু, পৃথিৱীৰ এতিয়া ভীষণ অসুখ। কিচকিচীয়া ৰাস্তাটো এতিয়া শুইছে, জিৰণি লৈছে। তাৰ বুকুত আঘাত কৰিবলৈ বিলাসী গাড়ীও যে গেৰেজত আবদ্ধ। কল কাৰখানাও স্তব্ধ। নাই ভিআইপিৰ চাইৰেন, নাই যে পথত গাড়ীৰ প্ৰতিযোগিতা। শব্দ মাথো আপোনজনে মৃতদেহো চুব নোৱাৰা এম্বুলেঞ্চৰ। দূৰৰ পৰাই বিদায় দিয়া সেয়া কি মৃত্যু প্ৰভু। বতাহত এতিয়া বিষ নাই, আছে ভিন্ন ৰঙী চৰাই জাকৰ কলকলনি। কাৰণ সময় এতিয়া প্ৰকৃতিৰ, সময় এতিয়া অদৃশ্য শক্তিৰ।